আপুনি চাৰিচকীয়া বিলাসী বাহন কিনিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহলে সাৱধান হওক, কাৰণ নগাঁও বাইপাছস্থিত মাৰুতি সুজুকি এৰিনা বজৰং নামৰ ডিলাৰৰ পৰা মাৰুতি চুইফ্ট নামৰ এখন গাড়ী কিনে দবকাৰ চাংমাজি গাঁৱৰ ভুক্তভোগী জিয়াবুৰ ৰহমানে। তেওঁ গাড়ীখন কিনোতে বজৰং ডিলাৰৰ চেলছমেন হিৰক নামৰ মানুহজনৰ পৰা গাড়ীখন কিনে। হিৰক নামৰ মানুহজনে মহেন্দ্ৰ ফাইনেন্সৰ জ্ঞানজ্যোতি শইকীয়া নামৰ ব্যক্তিজনৰ লগত কথা পাতি গাড়ীখন মহেন্দ্ৰ ফাইনেন্স কৰাই দিয়ে। গাড়ীখনৰ কিস্তি অহা জুন মাহৰ পৰা দিব লাগে, কিন্তু অতি পৰিতাপৰ বিষয় যে গাড়ীৰ গৰাকী জিয়াবুৰ ৰহমানক হিৰক আৰু জ্ঞানজ্যোতি শইকীয়া নামৰ দুইজন ব্যক্তিয়ে আজি দুদিনৰ পৰা ফোনযোগে হাৰাশাস্তি কৰে আৰু কয় যে তেওঁলোকৰ হাতত এটা কিস্তিৰ টকা কেছ দিব লাগে, নহলে তেওঁলোকে চিভিল বেয়া কৰি দিম বুলি ধমকি দি আছে। গাড়ী গৰাকীয়ে তেওঁলোকক কয় যে আপোনালোকে মোৰ একাউণ্টৰ পৰা কিস্তিৰ টকা কাটি লৈ যাওক, কিন্তু তেওঁলোকে কয় যে আমাৰ ইয়াত একাউণ্টৰ পৰা প্ৰথম কিস্তিৰ টকা কাটি নিয়াৰ কোনো সুবিধা নাই। আৰু এই বজৰং ডিলাৰৰ তেনেকুৱা কুকাণ্ডৰ বহুতো অভিযোগ গ্ৰাহকে কৰি আছে। গতিকে নগাঁও জিলা প্ৰশাসনে অতি সোনকালে ইয়াৰ এটা উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰে যেন। ভেলোগুৰিৰ পৰা এনাম চৌধুৰীৰ ৰিপৰ্ট, বি নিউজ আছাম। আমার সৰু ভাইটিৰ নামত গাড়ী এখন ওলাইছিলোঁ এয়া নগাঁও বাইপাছ বজৰং শ্ব'ৰুমৰ পৰা। এই মানে আজিৰ পৰা 28 দিন আগত গাড়ী এখন ওলাইছিলোঁ মাৰুতি চুইফ্ট। তাৰপিছত 28 দিন হোৱাৰ পিছত যেতিয়া ওলাইছোঁ তেতিয়া কৈছে মানে 1 মাহ মাজত যাব, তাৰ নেক্সট মাহৰ 5 তাৰিখৰ পৰা কিস্তি কাটা যাব। এতিয়া মানে 28 দিন হোৱাৰ পিছত মানে এতিয়া মানে জ্ঞানজ্যোতি সেই মানুহজনী ফোন কৰি কৈ আছে মানে কিস্তি এটা দিব লাগে, কিস্তিৰ সময় হৈ গ'ল। আমি কৈছোঁ তেতিয়া কথা আছিলেতো আপোনাৰ 1 মাহ পিছত নেক্সট মাহত 5 তাৰিখ পইচাহে কাটিব। এতিয়া মানে সি কৈছে নাই এতিয়া আপোনাৰ কিস্তিৰ টাইম হৈ গ'ল। আমি কৈছোঁ ঠিক আছে, কিস্তিৰ যদি টাইম হৈ গ'ল আপুনি একাউণ্টৰ পৰা পইচাটো কাটি লওক। সিহঁতে মানে কৈছে এইটো মানে মহেন্দ্ৰ ফাইনেন্সৰ এইটো ৰুল হয়, ফাৰ্ষ্টৰ কিস্তিটো হাতত দিব লাগে আৰু তাৰ 2 নম্বৰ কিস্তিৰ পৰা একাউণ্টৰ পৰা কাটা যাব। আমি কৈছোঁ হাতত কিস্তি আমি কেছ নিদিওঁ, আমি একাউণ্টৰ পৰা কাটক, আৰু যদি হাতত দিবলগীয়া হয় মহেন্দ্ৰ ফাইনেন্সৰ একাউণ্টৰ সেইটো দিয়ক, মই সেইটো একাউণ্টত পঠাই দিম, মই এনেকৈ আপোনাৰ হাতত নিদিওঁ। সি কৈছে নাই আমি জমা কৰিব লাগিব, আপুনি জমা কৰিলে নহ'ব। পিছত মানে সি ইয়াতে মাতি আনিছিলোঁ, আনাৰ পিছত কৈছে আৰু মানে টকা আপোনালোকে কেছ দিলে নেকি? তেওঁলোকক কেছ দিয়া নাই, মানে আমি কৈছোঁ একাউণ্টৰ পৰা কাটক, নহ'লে মহেন্দ্ৰ ফাইনেন্সৰ একাউণ্ট নম্বৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো দিবলৈ বিচাৰিছিল, সেইটো একাউণ্ট দিয়ক, আমি একাউণ্টত ট্ৰান্সফাৰ কৰি দিম। তেওঁলোকে সেইটো একাউণ্ট দিয়া নাই, সেইটো একাউণ্ট নিদিয়ে। সিহঁতে মানে চিভিল বেয়া কৰি দিম বুলি কি ক'লে? আৰু কৈছে মানে আৰু যদি এইটো আপোনাৰ সিহঁতৰ হাতত কিস্তিটো নিদিওঁ সিহঁতে চিভিলটো বেয়া কৰি দিব। তাৰমানে সিহঁতে আল্টিমেটলি আপোনাক দাবী ধমকি দি আছে টকাখিনি দিয়াৰ কাৰণে? দি আছে। আচ্ছা, পিছলৈ আপোনালোকে? আমি কৈছোঁ ঠিক আছে, আমি এনেকৈ হাতত নিদিওঁ। হয়, কি ক'ব আপুনি এই বিষয়ে? তেওঁলোকৰ লগত যিটো মানে আপোনাৰ এটা প্ৰবঞ্চনা বা মানে তেওঁলোকৰ পৰা ঠগি পেলাই যিটো মানে টকা নিয়াৰ চেষ্টা কৰিছিলে, এই বিষয়ে আপুনি কি ক'ব? হয়, মই ক'বলৈ গ'লে মানে এই বজৰং যোনটো কাৰ ডিলাৰ আছে, এই ডিলাৰখনৰ পৰা মই আজিৰ পৰা 3 বছৰ হৈ গ'ল এখন গাড়ী কিনিছিলোঁ। তেতিয়াও মোৰ লগত সিহঁতে এনেকুৱা এটা কাণ্ড কৰিছে। মই অলৰেডি কেছ পে'মেণ্টত গাড়ীখন কিনিছিলোঁ, মানে কেছ পে'মেণ্ট মানে কি ফাইনেন্স কৰিছিলোঁ। মই যোনটো টকা দিবলগীয়া আছিল সেইটো টকা মই কেছ কৰি মই আনিছিলোঁ। 2 মাহ পিছত মোক এই ডিলাৰৰ পৰা ফোন কৰি কয় আপোনাৰ বাকী পইচাটো কেতিয়া দিব। তাৰপিছত মই গ'লোঁ, গৈ ইয়াতে অলপ গৰম হ'লোঁ যে মোৰ বাকী পইচা, মইতো বাকী নিয়া নাই গাড়ীখন, কিহৰ পইচা। তাৰপিছত গম পালোঁ যে সিহঁতৰ এই ডিলাৰৰ এটা চেলছৰ ল'ৰাই কিবা এটা খেলি মেলি কৰিছে। তাৰপিছত এইটো মিলাই থৈ মই আহিলোঁ। তাৰপিছত মোৰ ভাইটিয়ে আজি 28 দিন আগত এখন গাড়ী ল'ব খুজিছে। মই গ'লোঁ, গৈ কথা পাতিলোঁ। কথা পতাৰ পিছত সিহঁতে গাড়ী এখন দিলে, মহেন্দ্ৰ ফাইনেন্স কৰাই দিছে। এই গাড়ীখনৰ কিস্তি আছে জুন মাহৰ 5 তাৰিখৰ পৰা, আৰু সিহঁতে এনেকুৱা প্ৰেছাৰ দি আছে। ল'ৰাটো শিৱসাগৰ কাম কৰি আছিল, তাৰ পৰা মাতি আনিছে যে আপোনাৰ পইচাটো আমি একাউণ্টৰ পৰা কাটিব পৰা নাই,
কিবা এটা আপোনাৰ চহী খেলি মেলি আছে, আপুনি আহি পইচাটো কেছ কৰি যাওক। ল'ৰাটো আহিছে, আহি পইচাটো লৈ আহিছে মোৰ ওচৰত, আহি কৈছে এনেকুৱা এনেকুৱা ডিলাৰৰ পৰাও ফোন মাৰি আছে, ফাইনেন্সৰ পৰাও ফোন মাৰি আছে, টকাখিনি মই কেছ কৰিব লাগে। মই ক'লোঁ ডিলাৰৰ পৰাতো ফোন অহাৰ কোনো কথা নাই, ডিলাৰে গাড়ী দিয়াৰ পিছততো ডিলাৰৰ দায়িত্ব শেষ, ফাইনেন্সৰ পৰা আহিব পাৰে। তাৰপিছত মোক মই ফাইনেন্সৰ ল'ৰাটোৰ লগত কথা পাতিছোঁ, ল'ৰাটো ইয়াতে আহিছিল কালি। অহাৰ পিছত মই ক'লোঁ দাদা কি হ'ল মোক কওকচোন, কথাটো বুজাই। তেওঁ ক'লে নাই কিস্তিটো আমি একাউণ্টৰ পৰা কাটিব পৰা নাই, তেওঁ মানে কেছ দিব লাগে। মই কৈছোঁ এটা কাম কৰক, আপোনালোকে যোনটো মহেন্দ্ৰ ফাইনেন্সৰ লিংক আছে সেই লিংক এটা লোনৰ এগেইনষ্টে পইচাটো দি দিওঁ। কৈছে নাই লোনৰ এগেইনষ্টে আমাৰ ইয়াতে দিয়াৰ কোনো ছিষ্টেম নাই। মই ক'লোঁ এইটো পইচা ক'ত দিব লাগিব? সি ক'লে নাই মোৰ একাউণ্টত যদি দিয়ে মোৰ একাউণ্টত দিব লাগিব আৰু মই এই মহেন্দ্ৰ ফাইনেন্সত লগাব লাগিব। মই কৈছোঁ আপুনিতো লগাব, সেই ছিষ্টেমটো মোক কওক, মই ডাইৰেক্ট লগাই দিওঁ। সেইটো কথা কোৱাৰ পিছত তেওঁ কৈছে মোৰ এতিয়া টাইমছত মই যাওঁতে আহিম বুলি কৈ গুচি গ'ল। তাৰপিছত এই হিৰক যোনটো মানুহ, এই বজৰং ডিলাৰৰ চেলছৰ ল'ৰা যোনজন, ই মোক ফোন মাৰি ক'লে যে দাদা পে'মেণ্টটো আপুনি কিয় দিয়া নাই? মানুহজন কৈছে পে'মেণ্টটো কিয় দিয়া নাই? মই কৈছোঁ দাদা পে'মেণ্টটো কিয় দিয়া নাই মানে কি, সিহঁতৰ ছিষ্টেমত মোৰ ছিষ্টেমত পৰা নাই, মই দিয়া নাই। তেতিয়া কৈছে আপোনালোকে যি কৰে কৰক, মই এইবিলাক নাজানো, আপোনালোকৰ চিভিল বেয়া হ'ব, ফাৰ্ষ্ট কিস্তি হেন তেন, ফাৰ্ষ্ট কিস্তিটো কেছ দিব লাগে, আপোনালোকে নাজানে নেকি, আপোনালোকে বেছি কৰে, এনেকুৱা মানে মোক ধমকি দিলে। আৰু তাৰপিছত মই এই বস্তুটো অলপ তত্ত্ব ল'লোঁ। তত্ত্ব লোৱাৰ পিছত দেখিলোঁ যে জুন মাহৰ 2 তাৰিখৰ পৰা কিস্তি লাগি আছে। তাৰমানে অহা জুন মাহৰ 5 তাৰিখৰ পৰা কিস্তি দিবলগীয়া আছে। সিহঁতে চাই আছে যে 2 মাহ, সন্মুখৰ যে 2 মাহ, সেই 2 মাহ কিবা কিবি একাউণ্টৰ পৰা কাটিব পৰা নাই, কিবা কিবি বাহানা কৰি পইচাটো কেছ ল'ব বিচাৰিছে। সেই কথাটো আমি গম পোৱাৰ পিছত এই হিৰক নামৰ ল'ৰাটোক মই ফোন মাৰিছিলোঁ। মাৰাৰ পিছত ক'লোঁ দাদা আপোনালোকে ইমান যে আমাক প্ৰেছাৰ দি আছে টকাটো দিবলৈ, আপোনালোকে জানেনে কিস্তিটো কেতিয়া দিব লাগে? 5 তাৰিখত দিব লাগে, এপ্ৰিলৰ 5 তাৰিখ দিব লাগে। মই কৈছোঁ নহয়, জুনৰ 5 তাৰিখত পইচাটো দিব। তেতিয়া কৈছে মই ৰ'বা মই খবৰটো লৈ লওঁ। অলপ সময় মোক ৱেটিঙত ৰাখি কৈছে য়েছ। মই ক'লোঁ তেনেহ'লে আপোনালোকে ইমান কিয় আমাক দম দিলে? পইচাটো লাগে, ল'ৰাটোক শিৱসাগৰৰ পৰা আনিলে, আৰু এই 2 মাহৰ পইচাটো মানে কেছ দিব লাগে, আপুনিও প্ৰেছাৰ দি আছে, আৰু সেই ফাইনেন্সৰ ল'ৰাটো মানে আপোনালোকে দুজনে কিবা পেক কৰি কিবা এটা হেৰি কৰে নেকি? আপোনালোকে নাজানে নেকি আপোনালোকৰ ডিলাৰৰ বদনাম হ'ব? তেওঁ কৈছে এইটোতো হয়, কিন্তু এই আজি হয়তো আমাৰ হাতত কেছটো পৰাৰ কাৰণে এইটো বাচি গৈছে, নহ'লে বাইটিয়ে যদি মোক কথাটো নুসুধিলেহেঁতেন হয়তো পইচাটো দি দিলেহেঁতেন। এনেকুৱা আৰু বহুত ঘটনা হৈ আছে মোৰ জনামতে। গতিকে তাৰমানে তেওঁলোকে এটা বৃহৎ জাল বনাই লৈছে, নেটৱৰ্ক বনাই লৈছে। মানুহক প্ৰথমতে গাড়ীখন চমজাই দিয়ে, তাৰপিছত কিস্তিৰ মানে ওপৰিঞ্চি তেওঁলোকে মানুহৰ পৰা কেছ টকা লৈ লয়, যাৰ কোনো প্ৰমাণ নাথাকে। তাৰমানে সিহঁতে এনেকুৱা ভাবি লয় যে কিছুমান গাঁৱলীয়া মানুহ আছে, হঠাৎ পইচা অলপ গোটাই ভাড়া চাড়া মাৰিবৰ কাৰণে গাড়ী এখন কিনিব আহিছে। তেওঁ গাড়ীৰ বিষয়ে, ফাইনেন্সৰ বিষয়ে কিন্তু ইমান নাজানে। এই ডিলাৰৰ মানুহকেইটা, চেলছৰ ল'ৰাকেইটা যেনেকুৱা কয় তেনেকুৱাই মানে সিহঁতে বুজি লয় কথাটো, আৰু সেই কথাৰ ওপৰত ভিত্তি কৰি সিহঁতে ভাবে যে এই গাঁৱৰ ল'ৰাকেইটাই কি গম পাব, আমিতো 5 তাৰিখৰ পৰা কিস্তি সিহঁতক জনাই দিছোঁ, কিন্তু 5 তাৰিখৰ পৰা কিস্তি কিবা এটা বাহানা কৰি কাটিব পৰা নাই, কেছ দি দিয়ে। কিন্তু একচুৱেলিতে 5 বছৰ পিছতে সেইটো গম পাব যে মই 2টা কিস্তি বেছি দিছোঁ। 5 বছৰ পিছত যদি আহি এই চেলছৰ ল'ৰাটোক সোধে দাদা মই 2টা কিস্তি বেছি দিছোঁ, তেওঁ ক'ব মোৰ মনত নাই, 5 বছৰ আগৰ কথা। এনেকুৱা সিহঁতে তাৰমানে পিছলৈকে আপোনাক তেওঁলোকে NOC নিদিব। আপুনি ট্ৰেন্সফাৰত বা অন্যান্য গাড়ীৰ যাৱতীয় কাম কাজ অসুবিধাৰ সন্মুখীন হ'ব। তেতিয়া আপুনি উপৰিঞ্চি তেওঁলোকে সেই যিটো আপুনি 2 মাহ প্ৰথমতে দিলে সেইটো আপোনাৰ গ'ল, তেওঁলোকে খাই দিলে। সেইটো আৰু কোনো হিচাপত নাহিব। সিহঁতক ক'লে কিবা কিবি বাহানা দেখাই থাকিব, কিবা কেঁচা চিলি দিব, কিবা কৰিব, কিন্তু লাষ্টততো আপুনি 5 বছৰ পিছত হয়তো চেলছত এই ল'ৰাটো নাথাকিব পাৰে, বা ফাইনেন্সত কাম কৰা সেই ল'ৰাটো নাথাকিব পাৰে। সিহঁতে এনেকুৱা এটা মানে মোৰ জানামতে সিহঁতে প্ৰত্যেকৰ লগত প্ৰত্যেক গ্ৰাহকৰ লগত তেনেকুৱা এটা কৰে, আৰু মোৰ লগত যিহেতু কৰিছে। এতিয়া আপুনি তাৰমানে দেখা গ'ল চেলছৰ ল'ৰাই এইবিলাক কাম কৰি আছে, কিন্তু আচলতে ডিলাৰৰ মানুহ তাতে জড়িত আছে না আছে এইটো ডিলাৰৰ মানুহে গম পাব। কিন্তু মোৰ জানামতে এইবিলাক চেলছৰ ল'ৰাকেইটা এই ফাইনেন্সৰ ল'ৰাৰ লগত মিলি এইবিলাক কাম কৰি আছে। এতিয়া আপুনি যিজন ডিলাৰৰ স্বত্বাধিকাৰী তেখেতক কি ক'ব? তেখেতক কৈছোঁ যদি তেখেতে এইবিলাক বিষয়ে একো নাজানে, তেখেতৰ যিবিলাক চেলছৰ ল'ৰা ৰাখিছে ক'তো মানে অলপ চকু দিব লাগে, যাতে এনেকুৱা কাণ্ড কাৰোৰ লগত নহয়, আৰু যিমানখিনি পাৰে
তেখেতক মানে বস্তুটো চকু দিবলৈ মই অনুৰোধ জনালোঁ। কিন্তু সেই কথাটো মই আজিৰ পৰা 3 বছৰ আগত এবাৰ মোৰ এনেকুৱা এটা ঘটনা হৈছিল, কিন্তু তাৰপিছত মই গৈ অফিচত মেনেজাৰৰ লগত কথাটো ডিছকাছ কৰি মোৰটো কেঞ্চেল কৰি আহিলোঁ। আজি ছেম মোৰ বাইদেউৰ লগত সেইটো ঘটনাটো আৰু এনেকুৱা বহুতৰ লগত হৈ আছে। গতিকে প্ৰশাসনকো জনাইছোঁ, যদি এনেকুৱা সিহঁতৰ এটা জাল আছে, সেই জালটো মানে অলপ চকু দিব লাগে আৰু সিহঁতক উপযুক্ত শাস্তি দিব লাগে। তাৰমানে আমাৰ ভাইটিৰ লগত যিটো ঘটনা হৈছে সেই বিষয়ে মই এইটোৱে ক'ম যে নগাঁও স্থিত বাইপাছত যিটো আপোনাৰ মাৰুতি চুজুকীৰ কাৰ ৱৰ্ল্ড বজৰঙৰ যিটো কাৰ শ্ব'ৰুম আছে, তেওঁলোকে বজৰঙৰ হয়তো স্বত্বাধিকাৰীসকল জড়িত আছে নে নাজানে আমি এইটো স্পষ্ট নহয়, কিন্তু তেওঁলোকৰ ছেলছমেন, তেওঁলোকৰ মেনেজাৰ হওক, তেওঁলোকৰ এটা নেটৱৰ্ক আছে। মানুহক কি কৰে, তেওঁলোকে প্ৰথমতে গাড়ীখন চমজাই দিয়ে, তাৰপিছত ধৰি লওক আপোনাৰ কিস্তি যিটো EMI গাড়ীৰ সেইটো ধৰি লওক আৰু 2 মাহ পিছৰ পৰা লাগিছে, তেওঁলোকে আপোনাক 2 মাহ কেছ ল'বলৈ ব্যৱস্থা কৰি লয় যে কেছ দিয়ক আমাক, প্ৰথম এটা কিস্তি 2টা কিস্তি কেছ টকা দিয়ক, যাৰ কোনো প্ৰমাণ নিদিয়ে তেওঁলোকে। গতিকে আপোনাৰ হাতত যদি প্ৰমাণ নাথাকে, তেওঁলোকে সেই টকাখিনি নিজৰ পকেট গৰম কৰি লয়। গতিকে এনেকুৱা বহুতৰ লগত হৈ আছে বুলি আমি শুনা পাইছোঁ, আৰু যিহেতু আমাৰ লগত তেনেকুৱা এটা চক্ৰান্ত তেওঁলোকে কৰিছিলে সেই জালত পেলাবৰ কাৰণে, যিকি নহওক সৌভাগ্যক্ৰমে আমি সেই জালৰ পৰা বাচিলোঁ, নহ'লেতো আমাৰ সেই 2 মাহৰ টকা তেওঁলোকে লৈ গ'লে হয়। গতিকে মই বিশেষকৈ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়, আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাম যে নগাঁও বাইপাছত থকা বজৰঙৰ যিটো কাৰ শ্ব'ৰুম আছে, সেই শ্ব'ৰুমত তেওঁলোকে এই বিষয়ে তদন্ত কৰক যে মানুহৰ পৰা তেওঁলোকে এনেকুৱা সহজ সৰল গাঁৱলীয়া মানুহৰ পৰা তেওঁলোকে টকা এনেকুৱা লুটি লৈ গৈ আছে। গতিকে ইয়াৰ এটা উচিত তদন্ত কৰি আইনগতভাৱে দোষীক উচিত শাস্তি, কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰে যেন মই এইটোৱে অনুৰোধ কৰিম আমাৰ নগাঁও জিলাৰ প্ৰশাসনক।